হেল্ল' বন্ধুসকল, মই বৰ্তমান আছোঁ শুৱালকুছি, য'ত বস্ত্ৰ উদ্যানৰ কাৰণে বিখ্যাত স্থান এডোখৰত আছোঁ মই। এতিয়া আৰু আপোনালোকক মই বস্তুবিলাক দেখুৱাবলৈ চেষ্টা কৰিম। লগত যঁতৰ, আমি যি যঁতৰ দেখা পাওঁ সেই যঁতৰ নহয়, বেলেগ এটা যঁতৰ। এই কাপোৰ কেনেকৈ, সেই বস্ত্ৰ কেনেকৈ বনোৱা হয় তাৰ এটা সৰু ভিডিঅ' দেখুৱাম, চাই থাকক। ইয়াৰ পৰাই সেই কাপোৰ বনোৱা হয়। এতিয়া কাপোৰ বৈ আছে বৰ্তমান। বিহু আহি পাইছে, লগতে আৰু কাপোৰ আৰু এজন ককা এজনো আছে, ককাজনেও কাম কৰি আছে দোকানত। এয়া ককা, আমাৰ ককা। এয়া কাপোৰ বৈ আছে। এইখন কি বনাইছে? চাদৰ, মেখেলা বনাই আছে। আৰু ইয়াৰ ককা, আৰু ককাই কি বনাইছে ককাই ক'ব। চাদৰ বৈ আছে। এতিয়া ককাই কি বনাইছে? চাদৰ বৈ আছে। আৰু শালখনৰ বিষয়ে অলপ কওক। আমাৰ শালখনৰ বিষয়ে অলপ কওক। শালখন নহ'লে আমি খাবই নাপালোঁ হয়, লঘন কাটি মৰিলোঁ হয়। আমাৰ চাকৰি নাই, বাকৰি নাই। একো শিক্ষা আছিলে, শিক্ষা থাকিলেও চাকৰি নাপাওঁ। গতিকে আমি ভাত খাই দিয়া। শালখন বওঁতে কি কি কাম কৰে, কেনেকৈ বনাব লাগে সেইখিনি ক'ব মানে। অলপ ক'ব কি কি কেনেকৈ সেই শালখন মানে কাপোৰবোৰ হেৰি কৰে। তেনেকৈ মানে আমি মাকুতি ফুল পাৰোঁ, ফুল দুই ভাঙা মাকুতি পাৰোঁ, হাতেদি বুটা সৰকাওঁ। সেনেকৈ তাৰমানে আমাৰ কাপোৰখন হৈ যায়। বুটা সৰকাই সিমুখে আকৌ ফুল পাৰোঁ, ইমুখেও পাৰোঁ ফুল, প্ৰতি ফুল পাৰোঁ। ইয়াৰ ককাই চাওক, ককাই বনোৱা ফুলবোৰ কি চাদৰ নেকি? চাদৰ অলপে ককাই নিজে নিজৰ হাতেৰে বনোৱা ধুনীয়া ফুল। অলপে হোৱা নাই। মই ভালকৈ দেখুৱাম। এয়া ককাই বনোৱা, নিজ হাতেৰে বনোৱা এই কাপোৰৰ ফুলটো চাওক। আৰু দেখুৱাম। এইবাৰ আইতাৰ ওচৰত যাওঁ, আমাৰ আইতাইও বনাই আছে এখন মেখেলা। এইটো ফুলটো নাই, ভিতৰত আছে বাৰু, ঠিক আছে আপুনি কৰক। তাৰপিছত আৰু এটা দেখুৱাম। এইবাৰ আইতাই কেনেকুৱা ফুল বৈ আছে তাকে চাওঁগৈ। এয়া আইতাই বনাই আছে। শালখন এবাৰ দেখুওৱাৰ চেষ্টা কৰিম। এইখন গোটেইখন শালখন, এইখনে সেইখন শাল। আৰু যাম এইখন চাওক শাল। এয়া আমাৰ শুৱালকুছি বস্ত্ৰ উদ্যান, আৰু ইয়াৰ বিখ্যাত, গোটেই পৃথিৱীৰ বিখ্যাত শুৱালকুছি। ইয়াৰ পৰা সকলোবোৰ পাট মুগা, যিমানবোৰ মুগা বস্ত্ৰ পোৱা যায় ইয়াৰ পৰাই পোৱা যায়। ইমানেই আৰু হ'ব আজিলৈ ইমানত। আৰু এখেতৰ বিষয়ে মোৰ মাহী হয়, কেনেকৈ খাই পৰাই দেখুৱাম। ককা বহি আছে, খাল বব অকণমান ভিডিঅ' দেখুৱাই আছোঁ।
ক'ব খাল আৰু মই এতিয়া বিদায় লৈছোঁ আৰু নতুন এটা ভিডিঅ' লৈ আহিম আৰু ভিডিঅ'টো কেনেকুৱা লাগিলে চাই কমেণ্ট বক্সত ক'ব